নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ আনকিল লাইফ চেনেলটোলৈ অ'কে আমি গেট 4ত আহিবলগীয়া কুৱেশ্যন ডিছকাছ কৰি আছোঁ গতিকে গেট 4 কাৰণে বেছি দিন নাই পৰীক্ষা অ'কে যিসকলে থাৰ্ড গ্ৰেড এক্সাম দিব তেওঁলোকৰ কাৰণে এইকেইটা এক্সামৰ কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি নতুনকৈ চেনেলটোত আমাৰ জইন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা অ'কে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ৱাজ ডেভেলপড কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল ইয়াৰ ভিতৰত কোনখন জিলাত আমাৰ ভোৰতাল নৃত্যৰ বিকাশ হৈছিল কোনে ক'ব পাৰিব যিসকলে মেইনলি জানে তেওঁলোকে গম পাব যে ভোৰতাল নৃত্যৰ ক'ত হৈছিল কেতিয়া হৈছিল কোনখন ঠাইত হৈছিল কাৰেক্ট এনচাৰটো হৈছে ভোৰতাল নৃত্যৰ ক'ত বিকাশ হৈছিল য়েছ বৰপেটাত মনত ৰাখিবা বৰপেটা যিহেতু সত্ৰৰ কাৰণে ফেমাছ গতিকে ভোৰতাল নৃত্য ক'ত হৈছিল বৰপেটাত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আছামিজ ৰাইটাৰ ইজ ন'ন ফৰ হিজ হাৰ নভেল দেও লাংখুই অ'কে দেও লাংখুই নামৰ এখন উপন্যাসৰ বাবে কোনজন অসমীয়া সাহিত্যিক পৰিচিত এই উপন্যাসখন কোনে লিখিছিল অপশ্যনকেইটা দিয়া আছে অপশ্যনকেইটা আপোনালোকে অকণমান মন দি চাই লওক আৰু এনচাৰটো দিবলৈ ট্ৰাই কৰক কোন হ'ব পাৰে য়েছ কাৰেক্ট এনচাৰটো হৈছে ৰীতা চৌধুৰী মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আছাম কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয় ইয়াৰ ভিতৰত অসমৰ টাইগাৰ ৰিজাৰ্ভ কোনটো নহয় মানস নামেৰি পবিতৰা কাজিৰঙা কোনটো কাৰেক্ট এনচাৰ সময় দিছোঁ অকণমান মনে কেনে উত্তৰটো দিবা অসমৰ টাইগাৰ ৰিজাৰ্ভ কোনটো নহয় য়েছ কাৰেক্ট এনচাৰ হৈছে পবিতৰা আমাৰ টাইগাৰ ৰিজাৰ্ভ নহয় টাইগাৰ ৰিজাৰ্ভ কি আছে মানস টাইগাৰ ৰিজাৰ্ভত পৰে আপোনাৰ নামেৰিটো টাইগাৰ আছে কাজিৰঙাটো টাইগাৰ পোৱা যায় গতিকে পবিতৰা নেক্সট কুৱেশ্যন দ্য গোহাঁই কমল আলি হুইচ ৱাজ কনষ্ট্ৰাক্টেড ডুৰিং নৰনাৰায়ণ কানেক্টেড কোচবিহাৰ টু নৰনাৰায়ণৰ সময়ত নিৰ্মিত গোহাঁই কমল আলিয়ে কোচবিহাৰক সংযোগ কৰিছে অ'কে ক'ৰ পৰা ক'লৈ কোচবিহাৰক সংযোগ কৰিছে কুৱেশ্যনটো কেতিয়াবা এনেধৰণৰ আহিব পাৰে যে গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল গতিকে গোহাঁই কাৰ সময়ত নিৰ্মাণ হৈছিল গোহাঁই কমল আলি নৰনাৰায়ণৰ সময়ত গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ক'ৰ পৰা ক'লৈ কোচবিহাৰৰ পৰা ক'ৰ পৰা কোচবিহাৰক সংযোগ কৰিছে কাৰেক্ট এনচাৰ হৈছে নৰ্থ লখিমপুৰৰ পৰা কোচবিহাৰলৈকে অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেম্বো টেকন'লজি পাৰ্ক ইজ লোকেটেড ইন বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত বহুতে জানে কিন্তু কাৰেক্ট এনচাৰটো ক'ত আছে য়েছ একদম কাৰেক্ট এনচাৰ ছয়গাঁৱত আছে অ'কে যিসকলে ছয়গাঁৱৰ বাসিন্দা তেওঁলোকে গম পাব যে তাতে এইখন নেশ্যনেল পাৰ্ক এইখন পাৰ্ক আছে অ'কে উদ্যান নেক্সট কুৱেশ্যন ৱেৰ ডু উই ফাইণ্ড দ্য ফাৰ্ষ্ট অইল ৱেল ইন এছিয়া এছিয়াৰ প্ৰথমটো তৈল কুঁৱা ক'ত আছে এছিয়াৰ প্ৰথমটো তৈল কুঁৱা ক'ত আছে কোনে ক'ব পাৰিব ক'ত আছে য়েছ কাৰেক্ট এনচাৰটো হৈছে ডিগবৈ হৈছে এছিয়াৰ ভিতৰত প্ৰথমটো তৈল কুঁৱা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য মাটক কিংডম কোনখন মটক ৰাজ্যৰ ৰাজধানী আছিল ইয়াৰ ভিতৰত কোনখন মটক ৰাজ্যৰ ৰাজধানী আছিল ক'ব পাৰিবা কাৰেক্ট এনচাৰ কি হ'ব কমেণ্ট কৰা য়েছ কাৰেক্ট এনচাৰ হৈছে বেংমাৰা মটক ৰাজ্যৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যন হুইচ ইণ্ডিপেণ্ডেণ্ট এক্টিভিটিজ ইজ অলছ' ন'ন এজ ত্যাগবীৰ কোনজন স্বতন্ত্ৰ কৰ্মীক ত্যাগবীৰ বুলি জনা যায় কাৰেক্ট এনচাৰটো হৈছে হেম বৰুৱা মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ অসমে আন্তঃৰাষ্ট্ৰীয় সীমা কিমানকেইখন দেশৰ লগত ভাগ কৰে আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰী হা অসমৰ এইটো কুৱেশ্যন যোৱাবাৰ গেট 4 আহিছিল কিন্তু মনত ৰাখিবা অসমে কাৰ কাৰ লগত সীমা ভাগ কৰে কোনকেইখন দেশৰ লগত মনত ৰাখিবা অসমে ভূটান বাংলাদেশৰ লগত সীমা ভাগ কৰে গতিকে এই দুখন হৈছে বাহিৰৰ কাণ্ট্ৰি গতিকে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে ভূটান বাংলাদেশ মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৱাইৱা ইজ এ ফ'ক মিউজিক অফ ভাৱাইৱা কাৰ লোকসংগীত ভাৱাইয়া কাৰ লোকৰ সংগীত কমেণ্ট কৰা কাৰেক্ট এনচাৰটো হৈছে কোচ ৰাজবংশীসকলৰ
মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ when ভূপেন হাজৰিকা had been awarded with দাদা চাহেব ফাল্কে award ভূপেন হাজৰিকাক কেতিয়া দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল চনকেইটা তোমালোকে চাই লোৱা আৰু উত্তৰটো কমেণ্ট কৰা কোন চনত yes কাৰেক্ট আনসাৰটো হৈছে 1992 1992 চনত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ which is the state bird of Assam অসমৰ কোনটো ৰাজ্যিক পক্ষী বহুত ইম্পৰ্টেণ্ট ৰাজ্যিক চৰাই অসমৰ ৰাজ্যিক গছবিধৰ নাম আপোনালোকে সকলোৱে জানে হুলুং গছ ওকে অসমৰ ৰাজ্যিক চৰাই কোনটো ইয়াৰ ভিতৰত অসমৰ ৰাজ্যিক চৰাই কোনটো প্ৰায় পৰীক্ষাত আহে কিন্তু এইটো কোৱেশ্চন অসমৰ ৰাজ্যিক চৰাই কোনটো yes কাৰেক্ট আনসাৰ হৈছে দেওহা দেওহা হৈছে অসমৰ ৰাজ্যিক চৰাই যাক ইংৰাজীত কোৱা হয় হোৱাইট উইং উডডাক মনত ৰাখিব দেওহা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন হ'ব পাৰে কাৰেক্ট আনসাৰ কি হ'ব পাৰে কওকচোন কাৰেক্ট আনসাৰ হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ when was the গুৱাহাটী টি অকশ্যন চেণ্টাৰ established গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰেক্ট আনসাৰটো হৈছে 1970 চনত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ which place is known as the coal queen of Assam কোনখন ঠাই অসমৰ কয়লা ৰাণী বুলি জনা যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আহিব কিন্তু কয়লা ৰাণী বুলি অসমৰ কোনখন ঠাইক জনা যায় য'ত কয়লা প্ৰচুৰ পৰিমাণে পোৱা যায় সেইকাৰণে সেই ঠাইখনৰ নাম হৈছে কয়লা ৰাণী গতিকে অসমৰ কোনখন ঠাইক কয়লা ৰাণী বুলি জনা যায় কাৰেক্ট আনসাৰ হৈছে মাৰ্ঘেৰিটা মনত ৰাখিব মাৰ্ঘেৰিটাক কয়লা ৰাণী বুলি জনা যায় নেক্সট কোৱেশ্চন এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট পৰিৱেশবিদ ৰবীন বেনাৰ্জীৰ সংগ্ৰহালয় ক'ত কোনখন জিলাত অৱস্থিত কোনখন জিলাত আছে ৰবীন বেনাৰ্জী মিউজিয়াম কাৰেক্ট আনসাৰ হৈছে গোলাঘাট ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ The Deodhani dance is associated with the worship of which goddess? দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত বহুতে কিন্তু এইটো এনসাৰ ভুল কৰি থয় কালি বুলি লিখি থয় এইটো একচুৱেলি মনসা দেৱীৰ লগত জড়িত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ where the annual Assam Sahitya Sabha season was held in the year 2021 2021 চনত বাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো হৈছে মাজুলী মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ what is গাইন্থাও কি বস্তু বাৰু গাইন্থাও এই কোৱেশ্চনটো থাৰ্ড গ্ৰেডত পৰীক্ষাত আহিছিল যোৱাবাৰ গাইন্থাও মানে কি হয়তো আপোনালোকে কনফিউজ হৈ যাব নামটো শুনিলে প্ৰথমবাৰ যদি শুনিছে গাইন্থাও হোৱাট ইজ গাইন্থাও মানে কি পাৰিব এনসাৰটো দিবলৈ ইয়েছ গাইন্থাও মানে হৈছে ডিমাছাসকলৰ সাজ পোছাকক কি বুলি কোৱা হয় গাইন্থাও বুলি কোৱা হয় এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মটক কিংডম ইন আছাম অসমত মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বা কোনে অসমত মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনসাৰটো হৈছে সৰ্বানন্দ সিংহ ওকে সৰ্বানন্দ সোণোৱাল নহয় দেই একো সৰ্বানন্দ সিংহ সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন of all government website which project is launched সকলো চৰকাৰৰ মানককৰণৰ বাবে ৱেবছাইটসমূহত কোনটো প্ৰকল্প আৰম্ভ কৰা হৈছে yes correct answer হৈছে ই প্ৰস্তুতি next question টোলৈ আহিছোঁ which king conduct the first organized population census in Assam কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল কোনজন ৰজাই প্ৰথমে সেন্সাস বা জনগণনা আৰম্ভ কৰিছিল তাৰ পিছৰ পৰা এতিয়া বৰ্তমান আমাৰ সেন্সাস চলি থাকে 2011 চনত লোকপিয়ল হৈছিল
প্ৰতি 10 বছৰ মূৰে মূৰে চেঞ্চাছ চলে হয়নে গতিকে কোনে আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চুহুংমুঙে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল যিয়ে প্ৰথম মাউণ্ট এভাৰেষ্টত গৈছিল অসমীয়া প্ৰথম অসমীয়া এই কুৱেশ্যনটো আহে কিন্তু প্ৰায় পৰীক্ষাত প্ৰথম অসমীয়া কোন আছিল যিয়ে মাউণ্ট এভাৰেষ্ট বগাইছিল য়েছ কাৰেক্ট এনচাৰ হৈছে তৰুণ শইকীয়া অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি ইজ কল্ড দ্য গেটৱে অফ নৰ্থ ইষ্ট কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় উত্তৰ পূবৰ গেটৱে বুলি কোনখন চহৰক কোৱা হয় য়েছ কাৰেক্ট এনচাৰ হৈছে গুৱাহাটী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ধুধৰ আলি ইজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ ডেছ ধুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ ৰাজত্বকালত ধুধৰ আলি নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে গদাধৰ সিংহ অ'কে চ' এয়া আছিলে আজি গেট 4 কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিসকলে গেট 4 এক্সাম দিব তেওঁলোকে এই চিৰিজটো কমপ্লিটলি চাবা আনক্লিক লাইভ আৰু যদি তোমালোকে আমাৰ চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব গতিকে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ আনক্লিক লাইভ চেনেলটোলৈ গতিকে আমাৰ এইটো চেনেলত তোমালোকে যেনেকৈ আগৰ চেনেলটোত মৰম দিছে এইটোতো মৰম দিয়ে ইয়াতে আমি বহুত ইম্পৰ্টেণ্ট আৰু কিছুমান নজনা কথা আমি এই চেনেলটোত আমি ডিছকাছ কৰিম চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব চ' নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ অ'কে বাই বাই